হাফলটিং বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ আঠষষ্ঠি সংখ্যক হাফলটিং বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া নাটৰ ৰাধাৰ চৰিত্ৰত অভিনয় কৰা শিল্পীগৰাকীয়ে আজি সন্ধিয়া বিশেষ কাৰণত অভিনয় কৰিব নোৱাৰাৰ কাৰণতে আমি গোপীসকলৰ মাজৰ পৰা এগৰাকী শিল্পীক ৰাধাৰ চৰিত্ৰটো অভিনয় কৰিবলৈ দিয়া হৈছে। সেয়েহে তাৎক্ষণিকভাৱে ৰাধাৰ চৰিত্ৰটো অভিনয় কৰাৰ ক্ষেত্ৰত যদি কিবা ভুল ক্ৰুটি ৰৈ যায় তাৰ বাবে দৰ্শকসকলৰ ওচৰত ভাওনা পৰিচালনা সমিতিয়ে বিনম্ৰভাৱে ক্ষমা খুজি শিল্পীগৰাকীক ক্ষমা কৰি দিবৰ বাবে অনুৰোধ জনাইছে। Dia kanuna se mukono rudi bodai nase dodo rai nase dodo rai o nase kolia kanuna se বনমালী কে মোরে ভোলানা মুখে ও নাচে কলিয়া কাননা সে মুহন
গোপী সঙ্গে চল কৰি ৰাধা কহিলা গৰবিনী গোপিকাৰ গৰ্বচুৰ কহিলা গোপী সঙ্গে চল কৰি ৰাধা কহিলা গৰবিনী গোপিকাৰ গৰ্বচুৰ কহিলা তোমাৰ একান্ত ৰাধি ৰাধিকা সুন্দৰী তোমাৰ একান্ত ৰাধি ৰাধিকা সুন্দৰী ভাবিলা অধীন বইলা তুমি কে মোৰাৰী কলিয়া গান এইবোৰে বজালা বাণী বনমালী এইবোৰে ভোলালা গোপী নাচে কলিয়া গান নাচে মোহন মধুলি বজাই আছে আৰু এখোজো আগবাঢ়ি যাব নোৱাৰা তেন্তে 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 মোৰ কান্ধতে উঠা কৃষ্ণ মায়েৰ চালনা কৰি অনাথিনী কৰিলা হে স্বামী তোমাৰ অবিহনে মই অনাথিনী হলো ক'ত আছা মোহন মূৰ্তি অৱতাৰ দুখ মাৰ্জনা কৰি দেখা দিয়া প্ৰাণকৃষ্ণ কলৈ গ'ল সখী কি হ'ল প্ৰাণকৃষ্ণ কলৈ গ'ল কান্দিছ কিয় প্ৰাণধনীয়ে আমাক ক'ত এৰিলে সখী হওক কি সোধা মই অভাগিনীয়ে কোনো মান নাৰাখিলোঁ কৃষ্ণই বুকুত বান্ধি মোক তিলৰ ঘূৰালে সেই গৰ্ভৱতী অজ্ঞানী হৈ কৃষ্ণৰ কান্ধতে পিটিব সেই অপৰাধী বান কৃষ্ণ মোক এনে কেনি গ'ল ক'বই নোৱাৰিলোঁ সখী হঠাতে গ'ল কোনপিনে গ'ল হা কৃষ্ণ জীৱন আমাৰ কি চকুত আমাৰ কেনি গ'ল হৃদয় বল্লভ আহা আহা দেখা দিয়া হে প্ৰাণধা